দিনে দিনে ওজন বাঢ়িছে নেকি, পেটটো বেছিকৈ ওলাই আহিছে নেকি? বহুতেই ভাবি থাকে কম খালেই ওজন কমিব, কিন্তু সেয়া সম্পূৰ্ণভাৱে সত্য নহয়। আজি জানো আহক বৈজ্ঞানিকভাৱে কেনেকৈ ওজন কমাব পাৰি, আৰু শেষত জনাম যে ৱেট কমাবলৈ টেবলেট বা মেডিচিন খাব লাগিব নে নালাগে। ওজন কমোৱাৰ একমাত্ৰ বৈজ্ঞানিক উপায়টো হৈছে কেলৰি ডেফিচিট। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল আপোনাৰ শৰীৰক দিনটো চলিবলৈ যিমান শক্তিৰ প্ৰয়োজন হয় তাতকৈ অলপ কম কেলৰি আপুনি খাব লাগিব। যেতিয়া আপুনি শৰীৰক প্ৰয়োজনতকৈ কম কেলৰি দিয়ে, তেতিয়া শৰীৰে শক্তি পাবলৈ আপোনাৰ দেহত জমা হৈ থকা অতিৰিক্ত চৰ্বিবোৰ গলাই খৰচ কৰিবলৈ বাধ্য হয়। ইয়াকেই কয় লিপ'লাইচিছ, অৰ্থাৎ চৰ্বি গলি শক্তি হোৱা প্ৰক্ৰিয়া। এতিয়া ওজন কমোৱাৰ অন্য নিয়মবোৰ হৈছে যেনে ১ নম্বৰ, লিকুইড কেলৰিৰ পৰা সাৱধান থাকিব। চাহত অধিক চেনি, ক'ল্ড ড্ৰিংক, জুচ আদিয়ে বহুত কেলৰি দিয়ে, কিন্তু পেট ভৰ্তি নকৰে। ২ নম্বৰ, প্ৰতিটো আহাৰতে প্ৰটিন ৰাখক, যেনে কণী, মাছ, চিকেন, দাইল, পনীৰ আদিয়ে ভোক কমায় আৰু মাচল লছ হোৱাত বাধা দিয়ে। এইটো ডায়েট আপুনি ফ'ল' কৰিব পাৰে। ৩ নম্বৰ, ফাইবাৰ বেছিকৈ খাওক। শাক পাচলি, ফল মূল, অ'টছ আদিয়ে পেট ভৰ্তি কৰি ৰাখে। এইটো ডায়েট প্লেন আপুনি ঘৰতে ফ'ল' কৰিব পাৰে। ৪ নম্বৰ, ক্ৰেছ ডায়েট নকৰিব। খুব কমকৈ খাই হঠাতে ওজন কমালে মাচল কমি যায়, বডিৰ মেটাবলিজিম ধীৰ হয় আৰু পুনৰ ওজন বাঢ়ি যাব পাৰে। ৫ নম্বৰ, ষ্ট্ৰেংথ এক্সাৰচাইজ কৰক। কেৱল খোজকঢ়া নহয়, সপ্তাহত ২-৩ দিন মাচল এক্সাৰচাইজ কৰিলে অধিক কেলৰি বাৰ্ণ হয় আৰু শৰীৰ সুন্দৰভাৱে গঢ় লৈ উঠে। বহুতেই ভাবে কেৱল জিমলৈ গ'লেহে ওজন কমে, কিন্তু কথাটো সঁচা নহয়। ওজন কমোৱাত ৮০% ভূমিকা আপোনাৰ খাদ্যৰ আৰু মাত্ৰ ২০%হে আপোনাৰ ব্যায়ামৰ। ৬ নম্বৰ, ষ্ট্ৰেছ কমাওক। মানসিক চাপ বাঢ়িলে কৰ্টিচল হৰমনো বৃদ্ধি পায়, যিয়ে নেকি বিশেষকৈ পেটৰ চাৰিওফালে চৰ্বি জমা হোৱাত সহায় কৰে। ৭ নম্বৰ, ডেইলি ভাল টোপনি আৰু ৩ লিটাৰকৈ পানী খোৱাটো অতি জৰুৰী। কম টোপনি হ'লে ঘ্ৰেলিন বা হাংগাৰ হৰমনবিধ বাঢ়ি যায়, যাৰ ফলত ভোক বাঢ়ি যায় আৰু ৱেট লছটো কঠিন হৈ পৰে, আৰু তেতিয়া যি টি খাবলৈ মন যায়। ৮ নম্বৰ, ডিটক্স ড্ৰিংক বা ফেট বাৰ্ণাৰৰ ওপৰত ভৰসা নকৰিব। ডিটক্স ড্ৰিংক বা ফেট বাৰ্ণাৰে একেলগে চৰ্বি গলাই নিদিয়ে। এতিয়া সকলোতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে, বহুতে ভাবে মেডিচিন বা টেবলেট খাই ৱেট লছ কৰিব পাৰি, কিন্তু এইটো সঁচা নহয়। ৱেট লছ কৰা ছাপ্লিমেণ্টৰ ওপৰত আপুনি কমপ্লিটলি নিৰ্ভৰ নকৰিব, কাৰণ এনেধৰণৰ ছাপ্লিমেণ্টছবোৰে কিছু পৰিমাণে ফেট বাৰ্ণ কৰে যদিও ইয়াৰ ছাইড ইফেক্ট যেনে মূৰ ঘূৰোৱা, কনষ্টিপেশ্যন আদিয়ে দেখা দিব পাৰে। ধীৰে ধীৰে আপুনি অভ্যাস সলনি কৰক। ফলাফলৰ বাবে লাইফষ্টাইল চেঞ্জ কৰাটো অতি গুৰুত্বপূৰ্ণ। শেষত মনত ৰাখিব, ৱেট লছ মানে কেৱল পাতল হোৱাই নহয়, সুস্থ হোৱাও বুজায়। কম খাই নিজকে কষ্ট নিদি বিজ্ঞানসন্মতভাৱে খাওক আৰু ভাল টোপনি লওক। আপোনাৰ এই চৰ্বিখিনি একদিনতে জমা হোৱা নাই, গতিকে ই এদিনতে নাইকিয়াও নহয়। ক্ৰেছ ডায়েট কৰি শৰীৰটো দুৰ্বল নকৰিব। নিজকে সময় দিয়ক আৰু লাইফষ্টাইলটো চেঞ্জ কৰক। ৰিজাল্ট নিশ্চয় পাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। লগতে মোৰ চেনেলটো ফ'ল' কৰি ল'ব। থেংক ইউ।